নমস্কাৰ মই হাছান আলী আৰু আপুনি চাই আছে হাছানছ ব্লগ এণ্ড ইনফৰমেশ্যন। তো আজি এটা ব্লগ লৈ আহিছোঁ। তো আজি আমি যাম গেলেকীলৈ আৰু গেলেকীত হৈ আছে প্ৰগ্ৰেম, বিহু প্ৰগ্ৰেম। তো কালিৰ পৰা হৈ আছে। আজি আহিব এজন গায়িকা। তো গম পালেই থামনানত কোন আহিব। তো আজি আহিব নীলাক্ষী নেওগ। তো আমি নীলাক্ষী নেওগক আজি লাইভ চাম আৰু আপোনালোকেও চাব। আপোনালোকে লাইভ চাব নাপাব চাগে, আপোনালোকে কাইলৈ চাব চাগে, কাইলৈ পাব ভিডিঅ'টো, কাইলৈ আপলোড কৰিম। তো যোৱাকালি যিটো ভিডিঅ' দিলোঁ বহুত মৰম কৰিছে আপোনালোকে। তো বাকীখিনি ভিডিঅ' বা আগত যিখিনি ভিডিঅ' আহিব সেইবোৰ আপোনালোকে এনেকৈ মৰম কৰি যাব ভিডিঅ'বোৰ মোৰ কমেণ্ট কৰিব, আপোনালোকে মৰম কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বহুতে চাই আৰু গুচি যায়, ছাবস্ক্ৰাইব নকৰে বা লাইক নকৰে। তো ছাবস্ক্ৰাইব কৰিব, যিহেতু মই নতুন ব্লগাৰ হয়। আপোনালোকে মৰম কৰিলে মই আৰু উৎসাহ পাম আৰু এনেকৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। তো ব'লক এক লগ পাইছোঁ আপোনালোকক বিহু প্ৰগ্ৰেমত। তো নীলাক্ষী নেওগ এণ্ড স্বামী মোক নিবলৈ আহিছে আছিফ, আৰু বেচেৰা খোজকাঢ়ি ঘৰৰ পৰা আহিছে মোক নিবলৈ। তো এইফালে মোৰ বসন্তী ৰেডি হৈছে যাবলৈ আৰু সিও আহি পালেহি। তো আমি এতিয়া যাওঁ যাওঁ দেই, বাই 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 এবাৰ যাওঁ। গেলেকী চাৰিআলিৰ পৰা বাইক ভৰাব দিয়া নাই, তো আমি খোজকাঢ়ি আহি আছোঁ। দিয়া চাব পাৰে ৰাস্তাত মানুহ, অকল মানুহ চাওক। এখন ধুনীয়া আদৰণি গেট এটা আছে, সোমাই যাম আমি। তো এয়া হৈছে গেলেকী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। চাব পাৰে ইয়াত। তো ৰাস্তা ফিল্ড এখন গেলেকী হাইস্কুল খেলপথাৰ হয়। তো গোটেই ফিল্ডখন অকল মানুহ চাব পাৰে আপোনালোকে। আজি আহিব নীলাক্ষী নেওগৰ প্ৰগ্ৰেম চাবলৈ। ইয়াত অনুৰাগীৰ কি বুলি ক'ম, শিলদুল ভাগি আগমন হৈছে। চাওক ইয়াত লগ পালো সৌৰিকা, আমাৰ গাঁৱৰ মেইন মানুহ আমাৰ। এই প্ৰগ্ৰেম চাবলৈ বুলি ওলাই আহিলো অলপ। মানুহ কেনেকুৱা ইয়াত? মানুহ একদম, আজিতো শুকান বতৰ। গেলেকীত প্ৰত্যেক প্ৰগ্ৰেমতে বিহু মানে বৰষুণে হয়, এইবাৰ বতৰ শুকান পাইছো, কি হ'ব আৰু। তাকে শুকান বতৰ পাই বহুত মানুহ গুচি আহিছে ন আজি। নীলাক্ষী আহিম কৈছে, নীলাক্ষী এতিয়া কি কয়, নীলাক্ষী এতিয়া কেতিয়া উঠে, ৰাতি 12-1 বজাত উঠিব চাগে। 12টামান বাজিব চাগে। লগ পালো আচুমকা আৰু জমিউল কাক। কি ক'বা আজি বিহু কথা, প্ৰগ্ৰেমৰ কথা? আহিছো গেলেকীলৈ, আমাৰ ইয়াতে বিহু হৈছে, ভাল লাগিছে আহি। জমিউল কাক, আমাৰ হাছান দাক লগ পাইছো। বিহু বতৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট দিব। আমাৰ ভাইটিটো চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৱে। ধন্যবাদ। আজি বিহু কথা কি ক'বা? নীলাক্ষী নেওগ আহিব আজি, কেনেকুৱা লাগিছে এনে? বঢ়িয়া লাগিছে, মজা লাগিব আজি। মজা লাগিব ন? ফিমেল ভাৰ্চনটো ভাল পাওঁ। ফুল ডেন্স হ'ব আজি, ফুল ডেন্স ন? ঠিক আছে। তো বিহুকে চাম আৰু নাচিম, নীলাক্ষী নেওগক চাম। তো ব'লক। নমস্কাৰ, আশা কৰোঁ ভালে আছে সকলো। মই প্ৰত্যেকজন দৰ্শকলৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ। বহাগ শেষেই হ'ল, গতিকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইমানবিলাক ৰাইজ আমাৰ অনুষ্ঠান চাবলৈ আজি একত্ৰিত হৈছেহি। আজি উপস্থিত হোৱাৰ বাবে আমি যথেষ্ট সকলোৱে একেলগে আমি ফূৰ্তি কৰিলে ভাল লাগিব। অকণমান একেলগে হাত তালিৰে
যান্ত্ৰিক বিজুতিৰ কাৰণে কমপ্লিট কৰিব নোৱাৰিলোঁ। এতিয়া যাওঁগৈ আমি ঘৰলৈ। টাইম বহুত হৈ গ'ল, কাইলৈ মোৰ ডিউটি যাবলৈ আছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ বাই বাই, গুড নাইট।